ৰাতি শুই থাকোঁতে ভৰিৰ নাৰ্ভ টানি ধৰে নেকি? কেতিয়াবা বহুবাৰ উঠা বহা কৰাৰ সময়ত বা এঙামুৰি কাঢ়োঁতে অথবা কেতিয়াবা ৰাতি শুই থাকোঁতে হঠাৎ ভৰিৰ নাৰ্ভ টানি ধৰা দেখা যায়। দেখাত ই তেনে সাধাৰণ সমস্যা যদিও নাৰ্ভ টানি ধৰিলে অত্যন্ত বিষ হোৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। অকল এয়াই নহয়, বিষ হোৱাৰ লগতে কেতিয়াবা ঠাইডোখৰ ফুলি উঠাও দেখা যায়। সাধাৰণতে দেহত পানীৰ অভাৱ, দুৰ্বলতা, তেজত ছডিয়াম আৰু পটাছিয়ামৰ অভাৱ, মাংসপেশীসমূহলৈ পৰ্যাপ্ত মাত্ৰাত তেজৰ চলাচল নোহোৱা, খোৱাৰ ভংগী বেয়া হোৱা আৰু স্নায়ুৰ দুৰ্বলতাৰ ফলতে নাৰ্ভ টানি ধৰে। এনেকুৱা সমস্যাই দেখা দিলে আপুনি কেইটামান ঘৰুৱা উপায় অৱলম্বন কৰি সেই সময়খিনিত অলপ হ'লেও সকাহ পাব পাৰে। যদি আপোনাৰ বাওঁ ভৰিৰ নাৰ্ভ টানি ধৰিছে, তেন্তে সোঁহাতৰ আঙুলিৰে কাণৰ তলৰ অংশত জোৰত টেপি দিয়ক। একেদৰে সোঁ ভৰিৰ নাৰ্ভ টানি ধৰিলে বাওঁ হাতৰ আঙুলিৰে কাণৰ তলৰ অংশত জোৰকৈ টিপি দিব লাগে। নাৰ্ভ টানি ধৰিলে বৰফেৰে সেই অংশত অলপ সময় ধৰি থাকিলে আৰাম পোৱা যায়। নাৰ্ভ টানি ধৰা সমস্যাত যিকোনো তেল অলপ গৰম কৰি লৈ লাহে লাহে ঠাইডোখৰ মালিচ কৰিব লাগে। ৰাতি শুই থাকিলে হঠাৎ ভৰিৰ নাৰ্ভ কোচ খাই গ'লে ভৰিৰ বুঢ়া আঙুলিটো কিছু সময় টানি ধৰিলে আৰাম পোৱা যায়। ছডিয়ামৰ অভাৱতো কেতিয়াবা নাৰ্ভ টনা সমস্যাত ভুগিবলগীয়া হয়। এনে অৱস্থাত সামান্য পৰিমাণৰ নিমখ হাতত লৈ চেলেকিলে সুফল পোৱা যায়।